বিদ্যালয়ে আমচুৰ ব্যতিক্ৰমী প্ৰয়াস মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰু নাৰী শিক্ষাৰ ওপৰত বৃহত্তৰ পশ্চিম বেতবাৰী আঞ্চলিক আমচুৰ সজাগতা সভা বৰপেটা জিলাৰ জাৰাবাৰী চাৰিআলি বিজেপি ছোৱালী মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত মাদক দ্ৰব্য সেৱন ৰোধ আৰু নাৰী শিক্ষাৰ প্ৰসাৰৰ লক্ষ্যৰে সজাগতা সভা অনুষ্ঠিত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে বৃহত্তৰ পশ্চিম বেতবাৰী আঞ্চলিক আমচুৰ উদ্যোগত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত আয়োজিত এই সজাগতা সভাৰ জৰিয়তে বিদ্যালয়সমূহত মদ ভাং ড্ৰাগছ আদি সকলো ধৰণৰ মাদক দ্ৰব্য সেৱনৰ ভয়াৱহ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰা হয় ইয়াৰ লগতে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা শিক্ষাৰ প্ৰসাৰ আৰু এখন সুস্থ সবল সমাজ গঢ়াত শিক্ষাৰ ভূমিকা সম্পৰ্কেও বিস্তৃতভাৱে আলোকপাত কৰে আয়োজকসকলে আগন্তুক দিনতো সমাজৰ স্বাৰ্থত এনে সজাগতা কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে বৃহত্তৰ পশ্চিম বেতবাৰী আঞ্চলিক আমচুৱে সমাজক নিচামুক্ত আৰু শিক্ষিত কৰি তোলাৰ লক্ষ্যৰে আয়োজিত এই সজাগতা সভাই বিজেপি ছোৱালী মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজতো যথেষ্ট সঁহাৰি লাভ কৰে ব্যুৰো ৰিপৰ্ট বৰপেটা খবৰ নিশ্চয় আমি ইতিমধ্যে আপুনি দেখা পাইছে ইতিমধ্যে আমাৰ বৰবলত চত্বৰ মাধ্যমিক বিদ্যালয়ত আমি মাদক দ্ৰব্য ড্ৰাগছ ভাং মদ জুৱা খেল তাৰপিছত নাৰী শিক্ষাৰ ওপৰত ইতিমধ্যে আমাৰ এখন সজাগতা সভা আমি অনুষ্ঠিত কৰিছোঁ আৰু বৃহত্তৰ পশ্চিম বেতবাৰী আঞ্চলিক আমচুৰ উদ্যোগত আৰু বৰপেটা জিলা আমচুৰ সহযোগত ইতিমধ্যে আমি জিলাৰ প্ৰায়বোৰ স্কুলত হাইস্কুল হাই ছেকেণ্ডেৰী কলেজসমূহত আমি এই প্ৰচেছ হাতত ল'বলৈ ওলাইছোঁ আৰু সেই হেতুকে আজি জাৰাবাৰী চাৰিআলি চকৰ বিজেপি ছোৱালী গাৰ্লছ হাইস্কুলত আজি আমাৰ ইতিমধ্যে কাৰ্যসূচীটো সমাপ্ত কৰিলোঁ ইয়াৰ মূল উদ্দেশ্য এটাই যে বৰ্তমান সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত আমাৰ নাৰী শিক্ষাৰ প্ৰাদুৰ্ভাৱ আগতকৈ হয়তো যদিও বাঢ়িছে কিন্তু সংখ্যাগতভাৱে সিমান এটা বাঢ়া নাই আৰু নাৰী শিক্ষিত নহ'লে সমাজ এখন শিক্ষিত বা দেশ এখন আগবাঢ়ি যোৱাত বহুত অসুবিধা হয় সেই হেতুকে আমি নাৰী শিক্ষাৰ লগতে আৰু নাৰী শিক্ষিত হ'লেহে মাদক দ্ৰব্য ড্ৰাগছ ভাং এইবিলাক সমাজৰ পৰা নোহোৱা হ'ব সেই হেতুকে আমি মাদক দ্ৰব্যৰ বিপক্ষে যাবলৈ হ'লে নাৰী শিক্ষাৰ প্ৰয়োজন আছে বুলি ভাবি আমি আমচুৱে যিহেতু আমাৰ আমচুৰ শ্লোগান ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা এই বাৰ্তাটো আমি সমাজৰ প্ৰত্যেক ঘৰৰ ছাত্ৰ ছাত্ৰীক মাজত আমি বিয়পাই দিয়াৰ কাৰণে আমচুৱে এটা প্ৰচেষ্টা হাতত লৈছোঁ তাৰ লগতেও অনাগত দিনত যাতে আমাৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ল'ৰা ছোৱালীবিলাক বিশেষকৈ নীট পৰীক্ষাতেই হওক ISA পৰীক্ষাত UPSC পৰীক্ষাত ACS পৰীক্ষাত যাতে আমাৰ এই ভিতৰৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব পাৰে তাৰ প্ৰতিও আগ্ৰহী কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ আমি এই সজাগতা সভাৰ জৰিয়তেও আমি আগবঢ়াই গৈ আছোঁ আৰু ইতিমধ্যে আপোনালোকে জানে যে এই শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ কাৰণে গ্ৰীষ্মৰ বন্ধত বৰবলত চত্বৰ মাধ্যমিক বিদ্যালয়ত আমাৰ আঞ্চলিক আমচুৰ উদ্যোগত এক কোচিং ক্লাছৰ ব্যৱস্থা কৰা হৈছিল আৰু ইতিমধ্যে শনিবাৰ আৰু ৰবিবাৰেও আমাৰ এটা এই বৃহত্তৰ অঞ্চলৰ ল'ৰা ছোৱালীৰ যে অগ্ৰগতি আগবাঢ়ি যাবৰ কাৰণে অগ্ৰগতি লাভ কৰাৰ কাৰণে ইতিমধ্যে আমি বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰিছোঁ সেই বাৰ্তাটো আমি স্কুলে দি আছোঁ আমাৰ উদ্দেশ্য আছিলে বিশেষকৈ এই সমাজখনত মাদক দ্ৰব্য বিশেষকৈ মদ ড্ৰাগছ ভাং জুৱা এইবোৰে যি ধৰণে আমাৰ সমাজখন ধ্বংসমুখে পৰিচালিত কৰিছে গতিকে ইয়াৰ বিৰুদ্ধে আমি সকলোৱে একত্ৰিতভাৱে কেনেদৰে মাৰ বান্ধি থিয় দিব পাৰোঁ আৰু এই সমাজৰ যে ব্যাধি ইয়াক আমি কেনেধৰণে সমাজৰ পৰা নিৰ্মূল কৰিব পাৰোঁ তাৰে এক প্ৰচেষ্টা লগতে বিশেষকৈ নাৰী শক্তিৰ ওপৰত আমি আমাৰ সমাজৰ নাৰীসকলক কেনেধৰণে আমি উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ ক্ষেত্ৰত আমি মাত মুকলি কৰিব পাৰোঁ তেওঁলোকক সহায় সহযোগ কৰি আমি ভৱিষ্যতে তেওঁলোকক একোজন ভাল উচ্চ শিক্ষিত নাৰী আৰু লগতে বিভিন্ন পৰ্যায়ত উচ্চ জেগাত তেওঁলোকে কেনেধৰণে যাব পাৰে তাৰ কাৰণে আমি এক প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ প্ৰথম কথা হ'ল আমচুৱে যি ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা শ্লোগানেৰে যি বিভিন্ন সজাগতামূলক সভাবোৰ অনুষ্ঠিত কৰিছে প্ৰথমতে আমচুৰ এই উদ্যোগক শলাগিছোঁ তেওঁলোকে খুব ধুনীয়া এক কাৰ্যসূচী হাতত লৈছে আচলতে চাওক আমি যদি সকলোৱে অনুভৱ কৰোঁ যে প্ৰতিজন পৃথিৱীত জন্ম লাভ কৰা মানুহ বা সন্তানেই প্ৰথম অৱস্থাত ফুলকমলীয়া নিষ্পাপ ধুনীয়া সুস্থ থাকে বা তেওঁলোকৰ মানসিক চিন্তাধাৰাবিলাকো খুব সুন্দৰ থাকে ঠিক ছাত্ৰ ছাত্ৰীসকলেও ভৱিষ্যত নাগৰিক আমাৰ দেশখনৰ ভৱিষ্যত পৰিচালক তেওঁলোক সেই ছাত্ৰ ছাত্ৰীসকলক যাতে কোনো দুষ্ট চক্ৰৰ হেঁচাত বা পোকে ধৰাৰ নিচিনাকৈ তেওঁলোকৰ জীৱন যাতে ধ্বংস নহয় তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমানৰ যি মানসিক স্থিতি তেওঁলোক না মাদক দ্ৰব্যৰ লগত জড়িত না কোনো ধৰণৰ বেয়া কামৰ লগত জড়িত তেওঁলোক এক কথাত ক'বলৈ গ'লে সম্পূৰ্ণ
নিখুঁত মনৰ মানুহ হিচাপে বৰ্তমানলৈকে ME হাই LP স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আছে। সেই ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যতে দুষ্ট চক্ৰৰ কবলত পৰি ড্ৰাগছ মদ ভাং বিভিন্ন ধৰণৰ এই অসামাজিক কাৰ্যকলাপৰ লগত জড়িত নহয়, তাৰ কাৰণে আগতীয়াকৈ আমছুৱে যি পদক্ষেপ গ্ৰহণ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলক সেই মাদক দ্ৰব্যৰ পৰা আঁতৰত ৰখাৰ কাৰণে যি কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে আমছুক ধন্যবাদ দিবই লাগিব। আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমিও এটাই অনুৰোধ জনাম যে আমি সকলোৱে যদি নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু নিজৰ প্ৰতিষ্ঠা লাভৰ জৰিয়তে নিজৰ সমাজখন নিজৰ দেশখনক যাতে বিশ্বৰ দৰবাৰত উজ্বলাই তুলিব লাগে, তেনেহ'লে আমি সেই নিচাজাতীয় সামগ্ৰীবোৰৰ পৰা আঁতৰত থাকিব লাগিব। আঁতৰত থাকি আমি সমাজত প্ৰত্যেকজনে নিজকে প্ৰতিষ্ঠা লাভ কৰিব লাগিব।